2 নং ওয়ার্ডৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা সাবিনা ইয়াসমিন ডাঙৰীয়ানী আমাৰ অগব বিজেপি আদৰণি জনাইছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতৰ আগমনে আমাৰ মিত্ৰজোঁটক অধিক শক্তিশালী কৰিব বুলি মই আশাবাদী। তেখেতে উন্নয়নৰ ফালে চাই আমাৰ লগত আহিছে। আমি তেখেতৰ যি ৰাইজৰ সেৱা কৰাৰ যি মনোভাৱ তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতক আমি এইটো ক'ব বিচাৰিছোঁ যে তেখেতেও ৰাইজৰ লগত আলোচনা কৰি সবকে উন্নয়নমুখী হ'বলৈ যাতে অনুৰোধ জনায়। ধন্যবাদ। মাজত এইবাৰ পঞ্চায়ত নিৰ্বাচনত পমিলা পঞ্চায়তৰ 2 নং ওয়াৰ্ডৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা সদস্যা সন্মানীয় সাবিনা ইয়াসমিন ডাঙৰীয়ানী আজি আমাৰ অসম চৰকাৰৰ প্ৰতি কাম কাজৰ প্ৰতি আকৃষ্ট হৈ অগপদলত যোগদান কৰিছে। তাইক আমি সৰ্বপ্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি তাইৰ অন্তৰ্ভুক্তিয়ে আমাৰ কৰ্মীসকল আমাৰ দলত এটা প্ৰেৰণা আহিছে। আমাৰ মাজত উপস্থিত আমাৰ পমিলা আঞ্চলিকৰ সদস্য মিত্ৰজোঁটৰ সদস্যগৰাকী প্ৰাৰ্থীগৰাকী আছে। আজি আমি মনত এটা সান্তনা পাইছোঁ, এটা বল পাইছোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যে আমি জয়ী হ'ম, আমাৰ নিকেশ বিশ্বাস ডাঙৰী যে জয়ী হ'ব। আৰু এইবাৰ আমাৰ পমিলা পঞ্চায়তত আমাৰ মিত্ৰজোঁটৰ তৰফৰ পৰা আমি যেন পঞ্চায়তটো গঠন কৰিব পাৰিম। আজি সাবিনা ইয়াসমিনৰ দলত অংশগ্ৰহণে আমাক 100% এইটো আমি বিশ্বাস কৰিছোঁ। কাৰণে অতি সৌভাগ্যৰ কথা যে পমিলা গাঁও পঞ্চায়তে আজি এজনী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী সদস্যাই নিৰ্দলীয় পদৰ পৰা আহি এজিপি দলত জইন কৰিছে। এজিপি দল বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা মাননীয় পীযুষ হাজৰিকাৰ নেতৃত্বত অসমখনৰ যিটো উন্নয়নমূলক ধাৰা সেই ধাৰা অব্যাহত ৰাখিবৰ বাবে সাবিনা ইয়াসমিনেও আজি পমিলা পঞ্চায়তৰ এই এজিপি বিজেপি দলত জইন কৰিছে। আৰু তেওঁৰ জয়ে প্ৰমাণিত কৰিছে যে পমিলা গাঁও পঞ্চায়তত আগত দিনবিলাক আমাৰ এজিপি দলৰ আৰু বিজেপি দলৰ মাজত থাকিব। আমি নিশ্চিত জয়ী। আৰু এই সাবিনা ইয়াসমিনৰ জইনেই আমাক বুজাই দিছে যে আমি নিশ্চিত জয়ী।